Good morning friends, welcome back to my YouTube channel. बहुत दिनों मोरत আজি ভিডিও বনাবৰ কাৰণে আহিছো তো আজি এতিয়া বৰ্তমান ৰাতিপুৱা ওলাই আহিছো দুপৰ বিলৰ ফালে তো ইয়াতে মানে কি ৰাতিপুৱা বহুত লোকেল মাছ পোৱা যায় দুপৰ বিলৰ ফালে তো মাছ ললো 1 কেজি তো এতিয়া গৈ আছো ঘৰত বাছি পেলাই খাম আৰু দেখাই আছো আপোনালোকক এয়া একদম লোকেল তাজা মাছ লৈ আইছো 1 কেজি 200 টকা কেজি এয়া আৰু খাম আৰু আজি পুৰা ঠিকছে তো এতিয়া আমি আহি পালো এয়া দেখে পাইছে ধাৰাপুৰ আহি পাইছো ধাৰাপুৰত ইয়াতে এখন নাৰ্সাৰীত আহিছো মানে আমি আগে পিছে ফুল নিলে মানে এই দাদাজনৰ পৰাই নিও তো ভাবিলো আজি যদি কিবা ভাল ফুল আনিছে কিবা লৈ যাও আৰু তো এদিন আহিছিলো তেখেতৰ তাত গুগল পে নাই এটো কাৰণে মানে লৈ পেলাই ৰিটাৰ্ন হৈ যাব লগা আছে তো আজি কেছ লৈ আহিছো লৈ যাম বুলি চাই থাকো আৰু মই নাৰ্সাৰীখন দেখাই দিছো বৰখুনত মানে পানী উঠি কেনে বহুত ফুলে মৰি গৈছে বুলে এটো কাৰণে বেছি ফুল মানে ৰখা নাই আৰু হেবিলা ফুল ধুনীয়া লগাইছে ধুনীয়া হৈ গৈছে এইটো ফুল আছে মোৰ ঘৰত তো এইটো নিও মই আৰু এইবোৰ দেখিছে এইবোৰ গোটেই কেকটাছৰ গছ ya okay মই বৰ্তমান এই জোপা ফুলে লৈছো বেছি মোৰ বেলেগ ফুল ভাল লগা নাই তো মই কানে এই জোপা ফুলে লৈছো আৰু আপোনালোকে যদি ফুল লব বিচাৰিছে আপোনালোকে দাদাৰ লগ আহি লগ কৰিব পাৰে দাদা বহুত কমতে দিয়ে ডিসকাউন্ট দাদা আপোনাৰ এই নাৰ্সাৰীখন কোনখিনি দেখিনি দাৰাপুৰ এড্ৰেছটো কৈ দিও আপোনাৰ ফ্ৰী এড্ৰেছ পাই দিও আপোনাৰ ইয়াৰে এড্ৰেছটো ভালকে কোন নাৰ্সাৰী মই নাজানো মই এখেতৰ কন্টাক্ট নাম্বাৰটো দি দিম আপোনালোকে যদি আহিব বিচাৰে এখেতৰ লগত কন্টাক্ট কৰিব আৰু ইয়াৰ পৰা যদি লয় ডিসকাউন্ট কৰি কেনে দিয়ে বেলেগতকে বহুত ডিসকাউন্টতে পাব এইটোৱে ওই দাদাজনৰ নাৰ্সাৰীখন আছিলে মানে জালুকবাৰী যিটো হাইৱে ৰাস্তা আছে তাত আছিলে তাৰ পৰা মানে উঠাই দিলে তো উঠাই দিয়াৰ কাৰণে বৰ্তমান এতিয়া ধাৰাপুৰত আহিছে তো আমি বহুত বিচাৰি তেখেতৰ এড্ৰেছটো উলাই কেনে আহিলো তো ললো কিবা কিবি আমি ফুল ললে ইয়াৰ পৰাই লৈ থাকো আৰু যিমান পাৰে তেখেতে ডিসকাউন্ট কৰি দিয়ে বেলেগ দোকানতকে বহুত ডিসকাউন্টতে পাই যাব ইয়াতে তো আপোনালোকে আহিব মই কন্টাক্ট নাম্বাৰটো দি দিম তেখেতৰ লগত কন্টাক্ট কৰিব মোৰ কথা যদি কয় তেখেতে আৰু অলপ ডিসকাউন্ট কৰাই দিব আৰু এফালে ধাৰাপুৰৰ পৰা আহি পেলাই আপোনাৰ মেইন লোকেশনটো এইটোৱে হয় তেখেতৰ নাৰ্সাৰীখন আৰু ইফালে গলে আপুনি মনসা মন্দিৰ এইটো সাইড পাব ধাৰাপুৰৰ পৰা আহিলে আপোনাৰ ৰাইট সাইড পৰিব তো লোকেল মাছেৰে আমাৰ ভাত চাত খোৱা হৈ গল এতিয়া বৰ্তমান ভাত খাই কেনে আমি এতিয়া গৈ আছো শুৱালকুছি মানে মোৰ লগৰ ফ্ৰেণ্ড এজনী ঘৰ হয় আৰু তাত যাম মানে পাটৰ কাপোৰ আনিবৰ কাৰণে যাম দাদাৰ বিয়া আহি আছে তো এই কাৰণে মই পাটৰ কাপোৰ লবৰ কাৰণে গৈ আছো মোৰ কাৰণে বাকিটো লোৱা হৈ গৈছে মই লোৱা নাছিলো তো মই আজি গৈ আছো শুৱালকুছিত পাটৰ কাপোৰ লবৰ কাৰণে তো আপোনালোকক দেখাই আছো ভিডিওটো চাই থাকিব আজি গুৱাহাটী ইউনিভাৰ্চিটিত জুবিন গাৰ্গ আহিছে বোলে তো আমি আহিছিল
ৰাস্তাৰে ভিতৰৰ ৰাস্তাবোৰ গোটেই বন্ধ তো আমাৰ বাহিৰৰ ৰাস্তাৰে আহিব দিছে এতিয়া আমি মেইন ৰাস্তাৰে গৈ আছোঁ বৰ্তমান ভিতৰৰ ৰাস্তাবোৰ গোটেই ব্লক কৰি দিছে যেহেতু আজি জুবিন গাৰ্ড আহি আছে বোলে সেইটো কাৰণে তো আমি এতিয়া মেইন ৰাস্তাৰে গৈ আছোঁ আৰু গুচি আহি পালোঁ এয়া গোটেই এইবোৰ দেখা পাইছে দুইফালে গোটেই কাপোৰৰ দোকান যিমান আছে চব এইবোৰ পাটৰ কাপোৰৰ দোকান হয় আৰু মই আজি যিখন দোকানত যে মোৰ লগৰ ফ্ৰেণ্ড এজনীয়ে মানে চিনাকি কৰাই দিছিলে তো মই সেইখন দোকানৰ পৰা কাপোৰ ল'ম যিহেতু মই আগে পিছে মই তাৰ পৰাই লৈছোঁ সেইখন দোকানৰ পৰা আৰু চিনাকি হিচাপত অলপ মানে বেলেগ দোকানতকৈ অলপ কমত পোৱা যায় আৰু তো দাদাৰ দোকানখন বিচাৰি পালোঁ সেইখন আৰু আমাৰ কাপোৰ লোৱা হৈ গ'ল এতিয়া বৰ্তমান আমি ঘৰত গৈ আছোঁ আৰু দোকানখনত মানে কাপোৰৰ ভিডিঅ' বনোৱা নহ'ল ভিডিঅ' বনাম বুলি ভাবি পাহৰি থাকিলোঁ তথাপি মই আপোনালোকক দেখাই দিম মই কি কাপোৰ ল'লোঁ কেনেকুৱা কাপোৰ ল'লোঁ আৰু দোকানখনৰ কাৰ্ড আছে কাৰ্ডখন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম যদি আপোনালোকে ল'ব বিচাৰে তাৰ পৰা বহুত কমতে পাই যাব আৰু মই লোৱা কাপোৰযোৰ এইযোৰে হয় কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে মিনা কৰা আছে গোটেই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই